আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি ৰাতিপুৱাই আহিছোঁ কামাখ্যা মন্দিৰলৈ আৰু এতিয়া বাজিছে 5:30 আৰু আমি লাইনত থিয় দিছোঁ। বহুত দীঘলীয়া এটা লাইন, যিহেতু আজি মে' দিৱসৰ কাৰণে বন্ধ, সেইটো কাৰণে হয়তো আজি ইমান মানুহ। আৰু আমিও আজি আহিছোঁ মাৰ দৰ্শন কৰিবলৈ। চ' এয়া লাইনত থিয় দিছোঁ এতিয়া বগলা মন্দিৰৰ গেটৰ পৰাই প্ৰায় লাইন আৰু বহুত দীঘলীয়া লাইনটো। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক দেখুৱাই থাকিম। আৰু মোৰ লগত এয়া মানুহজন, অৱস্থা নাই একদম খোজকাঢ়ি তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। দীঘলীয়া এটা লাইন, বহুত দীঘলীয়া এটা লাইন। ও মাই গড, আমাৰ পিছফালে আৰু বহুত মানুহ আছে। এতিয়া আমি লাইনত গৈ আছোঁ আৰু লাইনটো লাহে লাহে আগবাঢ়ি আছে আৰু মানুহ পিছফালেও বহুত দীঘলীয়া এটা লাইন হ'ল। আৰু এতিয়া লাইনটো ধুনীয়াকৈ আগবাঢ়ি গৈ আছে লাহে লাহে, আৰু আমিও গৈ আছোঁ লাইনত ধুনীয়াকৈ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই দেখুৱাই গৈ থাকিম আপোনালোকক। ৰাতিপুৱা 5:30ৰ পৰা লাইন ধৰি আমি এতিয়া বাজিছে 10:15। এতিয়া হৈছে 10:15 আৰু এতিয়াও আমি লাইনতে আছোঁ। চ' এতিয়া লাইন আগবাঢ়ি আছে আৰু আমি গৈ আছোঁ। আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া আমি কিবা খাবলৈ সোমাইছোঁ। আজি যিহেতু বুদ্ধ পূৰ্ণিমা, মই গম পোৱা নাছিলোঁ পূৰ্ণিমা বুলি, আহিহে গম পালোঁ ইয়াত। আজি বুদ্ধ পূৰ্ণিমাৰ কাৰণে আজি মন্দিৰত বহুত বেছিয়ে মানুহ, আৰু সেইকাৰণে আজি ভোগ খোৱাও নহ'লে, কাৰণ ভোগৰ তাতেও আজি বহুত ভোগ খোৱা ঠাইখিনিতো আজি বহুত বেছি দীঘলীয়া লাইন। আৰু ইমান ৰাতিপুৱাৰ পৰা যিহেতু আমি ভোকত আছোঁ, একো খোৱা নাছিলোঁ, সেইকাৰণে বহুত বেছি ভোক লাগিছে আৰু লগতে ভৰি চৰি বিষাইছে লাইন ধৰি। সেইকাৰণে আৰু মানে লাইন পতা একদমেই ইচ্ছা নাছিল, সেইকাৰণে আমি ভোগ খোৱা লাইন নাপাতিলোঁ। আৰু আজি ইয়াতে বাহিৰতে কিবা খাবলৈ আহিছোঁ। আৰু আজি চবফালে মানে মানুহ, কাৰণ আজি বুদ্ধ পূৰ্ণিমাৰ কাৰণে আজি বহুত বেছি মানুহ, আৰু বাৰটোও আজি বন্ধ পৰি গ'ল যে মে' দিৱসৰ কাৰণে, সেইটো কাৰণে হয়তো আজি ইমান বেছি মানুহ। চ' তাকে আৰু এতিয়া সেইকাৰণে আমি ইয়াত খাবলৈ আহিছোঁ। চাওঁ কি পাই ইয়াত। বিচাৰিছিলোঁ আমি পৰঠা আছে যদি খাওঁ, কিন্তু নাই বুলি ক'লে। এতিয়া ডোচা আছে, চ' তাকে খাওঁ। আৰু আমি পৰঠা খাবলৈ বিচাৰিছিলোঁ, কিন্তু ইয়াত পৰঠা নাই, সেইটো কাৰণে এতিয়া আমি ডোচা খাম। আহি গ'ল আমাৰ ডোচা, এতিয়া আমি খাওঁ, তাৰপিছত খাই বৈ ইয়াৰ পৰা ওলাই দিম। আৰু আমাৰ ডোচা ঘৰ আহি পালোঁ আৰু বহুত ভাল লাগিলে দৰ্শন কৰি। আজি যিহেতু ভাল দিন এটাত গৈছিলোঁ, সেইবাবে দৰ্শন কৰি খুব ভাল লাগিলে, কিন্তু মানুহ ইমানেই বেছি আছিলে যে শান্তিমতে সেৱা কৰিবলৈও নাপালোঁ। আৰু হয় তেনেকুৱা, যেতিয়া বহুত বেছি মানুহ হয় তেতিয়া শান্তিমতে নিজৰ ইচ্ছামতে সেৱা কৰিব পোৱা নাযায়, সেইটো কাৰণে অলপ বেয়া লাগিলে। কিন্তু যি নহওক, দিনটো ভাল আছিলে, সেইটো কাৰণে গৈ ভাল লাগিলে।
আৰু বাকী ভিডিঅ'টো আজি ইমানেই আছিলে। আমি এইমাত্ৰ ঘৰ আহি পালোঁ, বহুত বেছি ভাগৰো লাগিছে আৰু একদম টোপনি লাগিছে, ভোক লাগিছে, চব একেলগে। চ' এতিয়া মই ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ। আৰু বাকী আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ এইখিনি সময়ত মোক আপোনালোকৰ মৰমৰ বহুত প্ৰয়োজন। সেইটো কাৰণে আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বোৰত মৰম দি যাব। আৰু আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। বাই।